guys, welcome to my blog. এতিয়া বাজিছে 10:36 মই এতিয়া গা ধুব যাম তো হৰকি কৰ ময়ো গা ধুব যাম আৰু এই আমাৰ কি আনি থৈছে চাওক পকা পকা পানী দিও মোৰ লাগিছে এতিয়া বহুত ভোক আৰু সৰু বনাব লৈছে ইয়াতে মেগী আৰু ঘৰত পানী নাই খাবলৈ পানী লৈ আহিব পানী নাই মই যাওঁ এতিয়া ভাত খাব আৰু এই খেলি আছে গেম ইয়াতে হাই ভাত খাই মেলি মই পকিতে অলপ শুইছিলোঁ ইমান ধুনীয়া টোপনি আহিছে আৰু এতিয়া আমি আম খাই আছোঁ টোপনিৰ পৰা উঠি আম খোৱাৰ মজাই বেলেগ একদম মিঠা ঘৰৰে আম একদম মিঠা সৰু আছে টিউশ্যনত বিজি এতিয়া মই বাহিৰত ওলাই যাওঁ মা আছে খুৰাহঁতৰ তাত দেখাই আছোঁ ৰ'ব এইটো মা আৰু এইটো দাদা তো বহি আছে চাওঁ কি কৰি আছে চাওঁ সিহঁতে কি কৰি আছা কাম বনটো নাই পঢ়া পাতি নাই খালি গেম 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 ইয়াৰ পৰা তাৰ পৰা তাত এয়ে কাম না এটা কি আছে এইয়া খানাৰ কাৰণে তাতে মাংস কাটি আছে ইয়াতে তেন্দুরি লেডু নেপি না নেপি এৰে নামৰ ফিমেল ভাৰ্জন এয়া চব তেৰে নামৰ ফিমেল ভাৰ্জন আমাৰ এতিয়া খানা আছে ইহঁতৰ ঘৰত খানা আছে যাওক এয়া মনুবাই পিঁয়াজ কাটি আছে ধৰছি না চকুত কৰি আছা কি কৰি আছা তই ফিট কৰি আছা এয়া চব একদম গেমত বিজি এয়া গেম তাক চাওক হাঁহি আছে আৰু এই পাগলি
এয়া চাওক চিকেন আৰু চাৰে 12টা বাজি গ'ল, এতিয়া খাই মেলি হৈ গ'ল আমাৰ। এতিয়া বাজিল 12:30 আৰু এইমাত্ৰ আমাৰ খাই মেলি হৈ গ'ল। খোৱাতে আৰু ভ্লগ নবনালোঁ কাৰণ বহুত মানুহ আছিল। তো যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বাই।